আমি মেলা আৰু খেলা পাতা চৰকাৰ আছিল বুলি কেনে মই একসেপ্ট কৰিছোঁ আমি মেলা আৰু খেলা পাতিছোঁ কিন্তু সেই হাগ্ৰামা মহিলাৰ দিনৰ নিচিনা মেলাৰ নামত আমি জুৱাৰ মেলা পাতা নাই মদৰ মেলা পাতা নাই মদ ভাং জুৱাৰ মেলা পাতা নাই মাৰামাৰি কৰাৰ মেলা পাতা নাই হিংসাৰ মেলা পাতা নাই ঘৰ জ্বলাজলিৰ মেলা পাতা নাই ইয়াত আমি ভাতৃঘাতী সংঘৰ্ষৰ মেলা পাতা নাই আমি মেলা পাতিছোঁ জ্ঞানৰ মেলা আমি মেলা পাতিছোঁ সাহিত্যৰ মেলা আমি মেলা পাতিছোঁ সাংস্কৃতিৰ মেলা আমি মেলা পাতিছোঁ মানৱ সম্পদ উন্নয়নৰ কাৰণে সঁচা অৰ্থত মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে আমি মেলা পাতিছোঁ এইটোৱে হ'ল UPPLৰ মডেলৰ ৰাজনীতি আমি খেলা পাতিছোঁ যি খেলাক ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছে 67,000 ফুটবলৰে একেলগে ফুটবল খেলিছে বড়োলেণ্ডত CM কাপ আমি সেই খেলা পাতিছোঁ দুৰণ কাপ খেলা পাতিছোঁ কোকৰাঝাৰত এছিয়াৰ সবচে পুৰণা ফুটবল গেম ফুটবল মেচ আমি কোকৰাঝাৰত পাতিছোঁ 24টা দেশৰ মানুহে চাইছে যে বড়োলেণ্ডত এটা সময়ত গুলু ফুটিছিল আজি ফুটবল খেলা হৈ আছে আমি খেলা পাতিছোঁ সন্তোষ ট্ৰফি আমি খেলা পাতিছোঁ ভাল ভাল খেলাবিলাক পাতিছোঁ আমাৰ যুৱ যুৱতীসকলে ইণ্টাৰনেশ্যনেল লেভেলত খেলিব পাৰিছে কোনো এটা পৰিয়াল উচ্ছেদ কৰিব বিচৰা নাই আমি মাটিৰ অধিকাৰহে দিব বিচাৰিছোঁ 1 লাখ দুখীয়া পৰিয়াল আছে যাৰ 1 বিঘাও মাটি নাই এই 1 লাখ দুখীয়া পৰিয়ালক আমি মাটিৰ অধিকাৰ দিবলৈ গৈ আছোঁ এইটো ভূদান গ্ৰামদানৰ মাটি হওক খাছলেন হওক PGR হওক যিমান যি মাটি আছে আমি জৰীপ কৰিলোঁ চালোঁ আৰু এই মাটিবিলাকত আপোনালোক বসবাস কৰিব যিমান মাটি লাগে এই মাটি দিব পৰা আইন আছে আমাৰ বাক্সা জিলা দিহিৰা অঞ্চলত ABC ব্লক আছে 1950 চনৰ পৰা বড়োসকল গোৰ্খাসকল অসমীয়াসকল বিভিন্ন জনগোষ্ঠী বসবাস কৰে ৰঙা চেহিদি লিখি থৈছিলে ইয়াত কোনো মাটি দিব নোৱাৰে আমি সাহস কৰি আমাৰ UPPL চৰকাৰৰ দিনত হিদিনা ABC ব্লকত আমাৰ মা দেউতাসকলক নিজৰ হাতত আমি মাটিৰ পাট্টা গোটাই দিছোঁ এই কামটো আমি কৰিছোঁ ডাঙৰ সংগঠনবিলাকে ক'ত খুই আছিলে যেতিয়া বড়োলেণ্ডৰ মাতৃসকলে কান্দি আছিলে যেতিয়া বড়োলেণ্ডৰ দাদা ভাইসকলে কান্দি আছিলে যে আমাক সহায় লাগে ইয়াত ভাতৃঘাতী সংঘৰ্ষ হৈছে গুলি ফুটিছে বোমা পৰিছে ইয়াত মানে আৰ্মিয়ে আমাক টৰ্চাৰ কৰিছে ৰাস্তাত ওলাব নোৱাৰে বজাৰত ওলাব নোৱাৰে তেনেকা পৰিৱেশ হোৱা সময়ত এই ডাঙৰ ডাঙৰ দলবিলাক ডাঙৰ নেতাবিলাক ক'ত আছিলে এই পৰিৱেশটো আজি চাব লাগিব আজি বড়োলেণ্ডৰ মানুহে মিলিজুলি এসাঁজ খাম বুলি সবে মন ঠিক কৰিছে মিলিজুলি শিক্ষা ভাল কৰিম বুলি ঠিক কৰিছে মিলিজুলি খেতি বাতি কৰিম বুলি ঠিক কৰিছে মিলিজুলি বজাৰটো ঠিক কৰিম বুলি ভাবিছে সবে মিলিজুলি ৰাস্তা ঘাট বনাই লৈ বড়োলেণ্ড অঞ্চলটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ নিচিনা বিকশিত ভাৰতৰ একেলগে খোজ মিলাবলৈ আজি মানসিক প্ৰস্তুত চলাইছে বড়োলেণ্ডৰ মানুহ ভাৰতৰ প্ৰধানমন্ত্ৰী কোৱাৰ নিচিনা সবকে সাথ সবকে বিকাশ একেলগে আগবাঢ়ি যোৱাৰ কাৰণে মানসিকতা কৰিছে ইয়াত কিছুমান মানুহ আহি পেলাই আমাৰ সম্বন্ধটো ভাঙিব বিচাৰিছে UPPL দল যোৱা 5টা বছৰ প্ৰথমবাৰৰ কাৰণে আমি চৰকাৰত শাসনত আহিছিলোঁ 40টা বছৰৰ পিছত 50টা বছৰৰ পিছত যি অশান্তি এটা পৰিৱেশৰ পিছত প্ৰথম 5টা বছৰ UPPL চৰকাৰৰ দিনত বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠী আৰু 35 লাখ জনসাধাৰণ শান্তি সম্প্ৰীতি মৰম স্নেহ নিৰাপত্তাৰ মাজেৰে প্ৰথম 5টা বছৰ পাৰ কৰিব পাৰিছে ইটো 2020ৰ পৰা 2025 লৈকে এই প্ৰথম 5টা বছৰ য'ত আমাৰ মা দেউতাসকলে ভয় কৰিব লগা হোৱা নাই আমাৰ মহিলাসকল বাইদেউসকল মাসকল ভয় কৰিব লগা হোৱা নাই আমাৰ যুৱ যুৱতীসকল ঘৰৰ পৰা ওলাবলৈ ভয় কৰিব লগা হোৱা নাই আমাৰ কোনো ধৰণৰ ঘৰ জ্বলাজলি হোৱা নাই ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই কোনো ভাষা সংস্কৃতিৰ প্ৰতি কোনো ভাবুকি অহা নাই আৰু এই 5টা বছৰে বড়োলেণ্ডৰ ইতিহাসত সোণালী আখৰেৰে লিখিবলৈ লগা এটা 5টা বছৰ এই 5টা বছৰ UPPL মডেলৰ ৰাজনীতিৰ কাৰণে সম্ভৱ হৈছে ইয়াৰ আগত 17টা বছৰ BPFৰ শাসন আছিলে 15টা বছৰ BPFে কংগ্ৰেছৰ লগত শাসন কৰিছিলে 5টা বছৰ BPFে BJPৰ লগত শাসন কৰিছিলে কিন্তু BPFে
এই 70টা বছৰত না শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছিলে, না সমন্বয় কৰিব পাৰিছিলে, না নিৰাপত্তা দিব পাৰিছিলে, না জাতি জনগোষ্ঠী সুৰক্ষা দিব পাৰিছিলে, একো কামে কৰিব পৰা নাছিলে। সেই সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আছিলে, এই চৰকাৰৰ সময়ত হত্যা, হিংসা, ধন দাবী, মাৰপিট, দাদাগিৰি, মদ ভাং জুৱা, বিভিন্ন বিশৃংখল পৰিস্থিতি আহিছিলে। না মাটি বাৰীৰ কাম কৰিব পাৰিছিলে, না শিক্ষাৰ কাম কৰিব পাৰিছে, কোনো এটা কাম কৰিব পৰা নাছিলে। BPFৰ ভুল নীতিৰ কাৰণে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ভুল নীতিৰ কাৰণে বড়োলেণ্ডত বড়ো অনাবড়ো এটা পৰিৱেশ সৃষ্টি হৈছিলে। যুগে যুগে বসবাস কৰা বড়ো, অসমীয়া, মাইনৰিটি, আদিবাসী, কোচ ৰাজবংশী যিমান জনগোষ্ঠী আছে, ৰাভা, গাৰো, শৰণীয়া যিমান জনগোষ্ঠী আছে, এই জনগোষ্ঠীৰ মাজত প্ৰথম ভেদাভেদ সৃষ্টি হৈছিলে 17 বছৰ BPFৰ শাসনকালত। বড়ো অনাবড়ো এটা ৰাজনীতি আৰম্ভ হৈছিলে। এই ৰাজনীতি লৈ পেলাই কিছুমানে আমাক হাঁহিবলৈ ধৰিছিলে, এই ৰাজনীতি লৈ পেলাই কিছুমানে আমাক দমন কৰিবলৈ চেষ্টা কৰিছিলে, এই ৰাজনীতি লৈ পেলাই কিছুমানে আমাৰ বিভিন্ন প্ৰকাৰে বঞ্চিত লাঞ্ছিত কৰিবলৈ চেষ্টা কৰিছিলে। দীঘলীয়া সময় অসম আন্দোলন, বড়ো আন্দোলন, সশস্ত্ৰ আন্দোলনৰ সময়ছোৱাত এই অঞ্চলবিলাকত আৰ্মি, পুলিচ, মিলিটাৰীবিলাকৰ অপাৰেশ্যন চলিছিল। আমাৰ ল'ৰা ছোৱালী ভালকৈ পঢ়িব পৰা নাছিলে, আমাৰ খেতিয়কসকলে ভালকৈ খেতি কৰিব পৰা নাছিলে, আমাৰ ব্যৱসায় কৰাসকলে ভালকৈ ব্যৱসায় কৰিব পৰা নাছিলে। কোনো মানুহে নিজৰ মনোপ্ৰূত মনৰ ইচ্ছামতে কোনো এটা কাম কৰিব পৰা নাছিলে। এই কথা দেখি 2015 চনত UG ব্ৰহ্মনাথ ডাঙৰীয়াৰ নেতৃত্বত UPPL দল জন্মগ্ৰহণ কৰিছিলে। UPPL দলৰ জন্মৰ মূল উদ্দেশ্য আছিলে বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰা, বড়োলেণ্ডৰ সকলো নাগৰিকক সুৰক্ষা দিয়া, বড়োলেণ্ডত বসবাস কৰা 26টা জাতি জনগোষ্ঠীৰ মাজত পুনৰ সমন্বয় কৰিব লাগে। গণতান্ত্ৰিক অধিকাৰ, সামাজিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, শিক্ষাৰ অধিকাৰ, ভূমিৰ অধিকাৰ, সব অধিকাৰ প্ৰদান কৰি পেলাই ভাৰতৰ অন্য অঞ্চলৰ নিচিনা বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে এটা সুৰক্ষিত জীৱন যাপন কৰাত সকলো কাম কৰাটোৱে UPPL দলৰ উদ্দেশ্য আছিলে। উদ্দেশ্য যি আছিলে বহুত ডাঙৰ উদ্দেশ্য, সপোন যি আছিলে বহুত ডাঙৰ সপোন। এই সপোনটো লৈ 2020 চনত আমি শাসনলৈ আহিছিলোঁ। শাসনত অহাৰ পিছত প্ৰথম এটা বছৰ COVID-19ৰ কাৰণে, কৰোনাৰ কাৰণে আমি কাম কৰিব পৰা নাছিলে, কিন্তু 3 বছৰ আমি কাম কৰিলোঁ। আৰু ৰাজনৈতিকভাৱে ৰাজনৈতিক নেতাসকলৰ যদি সদিচ্ছা থাকে, ৰাজনৈতিক দলৰ যদি নীতি আদৰ্শ থাকে, সমাজৰ কাৰণে বহুত কাম কৰিব পাৰে। ভাৰতবৰ্ষত যেতিয়া যেতিয়া আদৰ্শ থকা, নীতি থকা নেতা আহিছে, ভাৰতবৰ্ষ আগুৱাই গৈছে। অসমত যেতিয়াই যেতিয়াই কিবা এটা ৰাজনৈতিক দল যাৰ নীতি আদৰ্শ আছে আৰু ডাঙৰ যি দূৰদৰ্শিতা চিন্তা থকা নেতাৰ হাতত অসম আহিছে, অসম আগবাঢ়ি গৈছে। কিন্তু বড়োলেণ্ডত 17টা বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনখিনি আমাৰ বড়োলেণ্ডৰ সবতকৈ দুখৰ দিন আছিল, যি দিনত নেকি না আমাৰ অধিকাৰ পাইছিলোঁ, না আমাৰ কিবা এটা কাম হৈছিলে। সেই দিনখিনি আমাৰ 17টা বছৰ সবচে আমাৰ একদম একো কাম নোহোৱা বছৰকেইটা হ'ল, ক্ষতি হোৱা বছৰকেইটা হ'ল এই 17টা বছৰ। সেইকাৰণে আজি UPPL মডেলৰ ৰাজনীতিত আমি আমাৰ প্ৰত্যেকটো গাঁও, প্ৰত্যেকটো অঞ্চল, প্ৰত্যেকটো খেতি পথাৰ, প্ৰত্যেকটো শিক্ষা অনুষ্ঠান, প্ৰত্যেকটো ধৰ্মীয় অনুষ্ঠান, প্ৰত্যেকটো যুৱ যুৱতীসকলৰ কাৰণে সৃষ্টি হোৱা অনুষ্ঠান, এই অনুষ্ঠানবিলাক আগুৱাই নিয়াৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। আজি আমাৰ বড়োলেণ্ড অঞ্চলত UPPL দলে শাসন কৰা সময়ত আপোনালোকে দেখিবলৈ পাইছে সকলো জাতি জনগোষ্ঠীয়ে নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পাৰিছে। আমি বড়ো ভাষা জীয়াই ৰাখিব বিচাৰিছোঁ। একে সময়তে গোৰ্খাসকলৰ ভাষা, আদিবাসীসকলৰ ভাষা, অসমীয়া ভাষা, যিমান যি জনগোষ্ঠীৰ ভাষা সংস্কৃতি আছে, প্ৰত্যেকটো ভাষা সংস্কৃতি আমি জীয়াই ৰাখিব বিচাৰিছোঁ।
যোৱা 5টা বছৰত ভাৰতবৰ্ষত ভাৰত চৰকাৰে নকৰা কাম, অসম চৰকাৰে নকৰা কাম, বিভিন্ন কাম আমি কৰিছোঁ, যি কামবিলাকে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীবিলাকক অনাগত দিনত নিজৰ পৰিচয়, অস্তিত্ব, আত্মসন্মান লৈ জীয়াই থকাৰ কাৰণে আপোনালোকক অনুপ্ৰাণিত কৰিব, সাহস দিব, বিশ্বাস দিব আৰু সদায় আপোনালোকক প্ৰেৰণা যোগাব। তেনেকুৱা কিছুমান কাম কৰিছোঁ। বড়োলেণ্ডৰ মানৱ সম্পদ উন্নয়ন আগৰ সময়ত কোনো ভাবা নাছিলে। মানৱ সম্পদ উন্নয়নৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবিলাক আমাৰ অঞ্চললৈ আহি পোৱা নাছিলে। ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ হোৱা নাছিলে। কিন্তু UPPL চৰকাৰ গঠন কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ যিমানখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে 100% ৰূপায়ণ হৈছে। ৰাজ্য চৰকাৰৰ যিমানখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে 100% ৰূপায়ণ হৈছে। আৰু কাউন্সিল চৰকাৰেও নিজে বিভিন্ন কাম আমি হাতত লৈছিলোঁ আৰু এই কামখিনি আমি 100% ৰূপায়ণ কৰিছিলোঁ। আমাৰ আগৰ সময়ত কৈছিলে বড়ো ভূমিত কোনো মাটি কিনা বেচা কৰিব নোৱাৰে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰ নাই। আমাৰ সময়ত মাত্ৰ 3টা বছৰত আমি 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছোঁ। মাত্ৰ 3টা বছৰ কাম কৰি আমি 42,000 পৰিয়াল ফৰেষ্ট অঞ্চলৰ ভূমিৰ অধিকাৰ দিবলৈ সক্ষম হৈছোঁ। মাত্ৰ 3টা বছৰত 27,000 পৰিয়ালক খাস মাটিত আমি মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছোঁ। মাত্ৰ 3টা বছৰ ভাল কাম কৰি পেলাই আমি 70,000 পৰিয়ালে মাটি কিনা বেচা কৰিবলৈ পাৰিছে। অহা 3টা বছৰত আমি পুনৰ সংকল্প লৈছোঁ। বৈষমতি 2.0 আছে। PGR VGRতো বিভিন্ন খাছলেণ্ডবিলাকত খিলঞ্জীয়া মানুহ যুগে যুগে বসবাস কৰি আছে। এই প্ৰত্যেকটা খিলঞ্জীয়া পৰিয়ালক অহা 3টা বছৰত আমি মাটিৰ অধিকাৰ দিবলৈ সংকল্প লৈছোঁ। কেইদিনমানৰ পৰা ওদালগুৰি জিলাত কিছুমান নাটক চলিছে। ওদালগুৰি ফালেও চলিছে, আমাৰ এই ভেৰগাঁৱৰ ফালে চলিছে। কেইদিনমান আগত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ৰাজাগড় অঞ্চলত উচ্ছেদ কৰাৰ কথা ওলাইছে। ৰাজাগড় অঞ্চলত মাটিৰ সাৰ্ভে কৰাৰ কথা ওলাইছে। 5 বছৰ UPPL চৰকাৰ আছিলে, কোনো ধৰণৰ তেনেকুৱা নোটিছ অহা নাই। আমাৰ চৰকাৰ শেষ হোৱাৰ পিছত কোড অফ কণ্ডাক্ট লগাৰ পিছত ইয়াত নোটিছ ওলাবলৈ ধৰিছে কোনোবাই যে ইয়াত বোলে এভাকশ্যন কৰিব। এইটো ৰাজনীতিক ষড়যন্ত্ৰ। ইয়াত কোনো আমাৰ চৰকাৰৰ হাত নাই আৰু আমি কোনো এটা পৰিয়াল উচ্ছেদ কৰিব বিচৰা নাই। আমি মাটিৰ অধিকাৰহে দিব বিচাৰিছোঁ। 1 লাখ দুখীয়া পৰিয়াল আছে যাৰ 1 বিঘাও মাটি নাই। এই 1 লাখ দুখীয়া পৰিয়ালক আমি মাটিৰ অধিকাৰ দিবলৈ গৈ আছোঁ। এইটো ভূদান গ্ৰামদানৰ মাটি হওক, খাছলেণ্ড হওক, PGR VGR হওক, যিমান যি মাটি আছে আমি জৰীপ কৰিলোঁ, চালোঁ আৰু এই মাটিবিলাকত আপোনালোকক বসবাস কৰিব যিমান মাটি লাগে এই মাটি দিব পৰা আইন আছে। এই আইন হিচাপে আমি মাটি দিবলৈ গৈ আছোঁ। এই কাম BPF কৰিব নোৱাৰে, এই কাম বেলেগে কৰিব নোৱাৰে। আমাৰ বাক্সা জিলাৰ দিহিৰা অঞ্চলত ABC ব্লক আছে। 1950 চনৰ পৰা বড়োসকল, গোৰ্খাসকল, অসমীয়াসকল বিভিন্ন জনগোষ্ঠী বসবাস কৰে। ৰঙা চেহিদি লিখি থৈছিলে ইয়াত কোনো মাটি দিব নোৱাৰে। আমি সাহস কৰি আমাৰ UPPL চৰকাৰৰ দিনত সিদিনা ABC ব্লকত আমাৰ মা দেউতাসকলক নিজৰ হাতত আমি মাটিৰ পাট্টা গোটাই দিছোঁ। এই কামটো আমি কৰিছোঁ। তো এই কাৰণে শ্ৰদ্ধা ৰাইজ, আজি ধৰ্মীয় অনুষ্ঠান BPFৰ দিনত এটাও ধৰ্মীয় অনুষ্ঠান তেখেতসকলে চোৱা নাছিলে। 2095টা আমাৰ গোসাই ঘৰ, বাথৌ মন্দিৰ, ব্ৰহ্ম মন্দিৰ, আমাৰ সত্ৰ, বিভিন্ন ধৰ্মীয় অনুষ্ঠান, চাৰ্চ হওক, গীৰ্জা হওক, বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাকত 2095টাত আমি আলাৰী চেৰাং 2 লাখ টকা দিবলৈ সক্ষম হৈছোঁ। এই 3টা বছৰত 1800 কিলোমিটাৰ ৰাস্তা দলং বনাবলৈ আমি সক্ষম হৈছোঁ। এই 3টা বছৰত 3টা বছৰ কাম কৰি 1800 বৰষুণ পৰি থকা স্কুল, 20 বছৰ 25 বছৰ এৰি থোৱা স্কুলবিলাকত আমাৰ সন্তানবিলাক, ল'ৰা ছোৱালীবিলাক শান্তিমতে ক্লাছ কৰিব পৰা আমি 1800 স্কুল মেৰামতি কৰি ঠিক কৰি দিছোঁ আৰু নতুনকৈ স্কুল আমি নিৰ্মাণ কৰিছোঁ। আমাৰ মাসকল, বাইদেউসকল, লাখপতি বাইদেউ মহিলা আঁচনি আছে। 10,000 পৰিয়ালক ইতিমধ্যে হাঁহ কুকুৰা পালন কৰা, গাহৰি ছাগলী পালন কৰাৰ কাৰণে আমি ঘৰ বনাই দিছোঁ। আৰু অহা সংকল্প লৈছোঁ, অহা কেইবছৰমানত আমি 5 লাখ বাইদেউসকলক লাখপতি বাইদেউৰ ফালে লৈ যোৱাৰ কাৰণে ঠিক কৰিছোঁ।
ইতিমধ্যে আপোনালোকে জানে 30,000 আমাৰ পৰিয়ালক অঞ্চল বিঠাংখিৰ দ্বাৰা আমি 5,000 টকা দিছো অহা বছৰত 1 লাখ আমাৰ দুখীয়া পৰিয়ালক 5,000 টকা অঞ্চল বিঠাংখি দিয়াৰ কাৰণে ঠিক কৰা হৈছে 12,000 মহিলাসকলক হ্যান্ডলুম বনাই হ্যান্ডলুম ক্লাস্টাৰৰ দ্বাৰা উইভিং বনাই আমি ইনকাম সোর্সৰ কাৰণে 12,000 বাইদেউসকলক মাসকলক আমি সহায় কৰিছো 3টা বছৰত অহা 5টা বছৰত 1 লাখ বাইদেউসকলক আমি পুনৰ সংকল্প লৈছো যে হ্যান্ডলুম বুৱা কাটা কামৰ দ্বাৰা উপকৃত কৰাৰ কাৰণে এগ্ৰিকালচাৰ আমাৰ বহুত বেয়া আছিল আজি এগ্ৰিকালচাৰত 3,000 4,000 কোটি টকাৰ এগ্ৰিকালচাৰ ট্ৰানজেকশন হোৱা আৰম্ভ হৈছে চাহ বাগান অঞ্চলত আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলক আমি মাটি দিছো বাগান অঞ্চলত বিভিন্ন ডেভেলপমেন্ট আঁচনি লৈছো কোনো এটা অঞ্চল বাদ দিয়া নাই যত ইউপিপিএল চৰকাৰৰ দিনত আমি ডেভেলপমেন্ট কাম কৰা নাই 26টা জনগোষ্ঠীৰ ভাষা জিয়াই ৰখাৰ কাৰণে আজি আমি বিভিন্ন পদক্ষেপ লৈছো 26টা জনগোষ্ঠীৰ ইতিহাস সাংস্কৃতিক জিয়াই ৰখাৰ কাৰণে আমি 26টা মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো চিৰাং ডিস্ট্ৰিক্টত আমাৰ 26টা জনগোষ্ঠীৰ ইতিহাস ৰচনা কৰিবলৈ গৈ আছো এই কামটো বেলেগে কৰা নাছিলে আজি সেই কাৰণে ইউপিপিএল দলক 40টা সমষ্টিত সবে একসেপ্ট কৰিছে জানুৱাৰী মাহৰ পৰা ইউপিপিএলৰ ব্লক কমিটি প্ৰাইমাৰী কমিটি ভিচিডিসি বুথ কমিটি কাম কৰি এই 40টা সমষ্টিত এনেকুৱা এটা সমষ্টি নাই যত ইউপিপিএলৰ পৰিয়াল 7,000তকৈ কম আছে প্ৰত্যেকটো সমষ্টিত 7,000তকৈ বেছি পৰিয়াল আছে ইউপিপিএলৰ 7,000 পৰিয়াল থাকা মানে 21,000 ভোট 21,000 ভোট মানে 40টা সমষ্টিত 40টা জিকিব পৰা ক্যাপাসিটি আছে এটা ইউপিপিএল দলৰ আজি সেই কাৰণে বিভিন্ন দলে শংকিত হৈছে ভয় খোৱাৰ কথা কৈছে আজি ইউপিপিএল দল মাত্ৰ 5 বছৰ শাসন কৰিছে বেলেগ দল বিলাকে স্বাধীনতাৰ আগৰ পৰাই আছে এই 50 বছৰ 60 বছৰ কাম কৰা বিভিন্ন দল বিলাকে আহি ফ্লাই আজি ইউপিপিএল শংকিত হৈ 10টা কথা ক'বলৈ ধৰিছে যি কথা বিলাকে আমাৰ মা দেউতা সকলৰ মন আমাৰ মা দেউতা সকলৰ চিন্তা বিলাক বিভিন্ন মানে কেৰুণ লগাবৰ কাৰণে আউল লগাবৰ কাৰণে কৰিছে বহুত বছৰৰ মূৰত আজি আমি একত্ৰিত হৈছো বহুত বছৰৰ মূৰত এজনে আনজনৰ মুখত চাই হাঁহিবলৈ শিকিছে বহুত বছৰৰ মূৰত আমাৰ সাহস ঘূৰে আহিছে যে মোৰ লৰাজন বাহিৰত গলে বম ফুটি নমৰিব ঘৰত ৰিটাৰ্ণ আহিব আমি বহুত বছৰৰ মূৰত আজি ঝুমুৰ নাচাটো বড়োসকলে চাইছে খেৰাই নাচাটো আদিবাসীসকলে চাইছে বিহু নাচাটো বড়োসকলে চাইছে ইয়াত ৰবীন্দ্ৰ সংগীত নৃত্য কৰাটো আমাৰ সকলো জনগোষ্ঠীয়ে চাইছে এটা সময়ত তেনেকা পৰিৱেশ নাছিলে এই কাৰণে শ্ৰদ্ধাৰ ৰাইজ আজি আমি চাব লাগিব আমাৰ ৰিমোট কন্ট্ৰলটো দিল্লী দিছপুৰত দিব নোৱাৰো আমাৰ ৰিমোট কন্ট্ৰল কোকৰাঝাৰত থাকিব লাগিব বড়োলেণ্ডৰ ৰিমোট কন্ট্ৰল কোকৰাঝাৰত থাকিব লাগিব বড়োলেণ্ডত থাকিব লাগিব আমাৰ 26টা জনগোষ্ঠীৰ হাতত বড়োলেণ্ডৰ ৰিমোট থাকিব লাগিব কিছুমানে আহি ৰিমোট কন্ট্ৰলটো বাহিৰত লৈ যাব বিচাৰিছে 40 বছৰ আন্দোলন কৰিলে 5,000 মানুহ মৰিল 40 বছৰত আৰ্মি পুলিচৰ অপাৰেশন চলিল আমাৰ মাকসকল আমাৰ ভনীসকল আমাৰ বাইদেউ দাদাসকলে কিমান কষ্ট পালে ইয়াৰ বিনিময়ত আজি বিএসসি বিটিসি বিটিআৰ সৃষ্টি হৈছে যি বিএসসি বিটিসি বিটিআৰ গুৰখাসকল আজি একসেপ্ট কৰিছে মাইনৰিটি সকল একসেপ্ট কৰিছে বঙালী সকল একসেপ্ট কৰিছে অসমীয়া সকল গ্ৰহণ কৰিছে আৰু খুন্দৰ এটা বিটিআৰত 35 লাখ জনসাধাৰণ এটা ঘৰ সাজিবলৈ আজি সকলো মানসিকভাৱে প্ৰস্তুত হৈছে এই অঞ্চলৰ পৰা এপিজে আব্দুল কালাম ওলাব লাগিব এই অঞ্চলৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ ওলাব লাগিব এই অঞ্চলৰ পৰা আইএস অফিচাৰ ওলাব লাগিব এই ডাঙৰ ডাঙৰ দল বিলাকে এই ডাঙৰ ডাঙৰ সংগঠন বিলাকে ক'ত খুই আছিলে যেতিয়া বড়োলেণ্ডৰ মাতৃসকলে কান্দি আছিলে যেতিয়া বড়োলেণ্ডৰ দাদা ভাই সকলে কান্দি আছিলে যে আমাক সহায় লাগে ইয়াত ভাতৃঘাতী সংঘৰ্ষ হৈছে গুলি ফুটিছে বোমা পৰিছে ইয়াত মানে আৰ্মিয়ে আমাক টৰ্চাৰ কৰিছে ৰাস্তাত ওলাব নোৱাৰে বজাৰত ওলাব নোৱাৰে তেনেকা পৰিৱেশ হোৱা সময়ত এই ডাঙৰ ডাঙৰ দল বিলাক ডাঙৰ ডাঙৰ নেতা বিলাক ক'ত আছিলে এই পৰিৱেশটো আজি চাব লাগিব
আজি বড়োলেণ্ডৰ মানুহে মিলিজুলি এসাঁজ খাম বুলি সবে মন ঠিক কৰিছে, মিলিজুলি শিক্ষা ভাল কৰিম বুলি ঠিক কৰিছে, মিলিজুলি খেতি বাতি কৰিম বুলি ঠিক কৰিছে, মিলিজুলি বজাৰটো ঠিক কৰিম বুলি ভাবিছে, সবে মিলিজুলি ৰাস্তা ঘাট বনাই লৈ বড়োলেণ্ড অঞ্চলটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ নিচিনা বিকশিত ভাৰতৰ একেলগে খোজ মিলাবলৈ আজি মানসিক প্ৰস্তুত চলাইছে। বড়োলেণ্ডৰ মানুহ ভাৰতৰ প্ৰধানমন্ত্ৰী কোৱাৰ নিচিনা সবকে সাথ সবকে বিকাশ একেলগে আগবাঢ়ি যোৱাৰ কাৰণে মানসিকতা কৰিছে। ইয়াত কিছুমান মানুহ আহি পেলাই আমাৰ সম্বন্ধটো ভাঙিব বিচাৰিছে, আমাৰ সম্বন্ধটো ভাঙিব বিচাৰিছে। এই সম্বন্ধটো কোনো বাহিৰৰ পৰা আহি গঢ়ি দিয়া নাই, এই সম্বন্ধটো আমি নিজে নিজে গঢ়া সম্বন্ধ। এই সম্বন্ধটো সদায় শক্তিশালী কৰিব লাগিব। এই কাৰণে UPPL মডেলৰ ৰাজনীতিত আমি সদায় জাতি জনগোষ্ঠীৰ সমন্বয়, জাতি জনগোষ্ঠীৰ মাজত মৰম, জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস, জাতি জনগোষ্ঠীৰ মাজত এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা, এই পৰিৱেশটো সদায় আমি জীয়াই ৰাখিম। আৰু 26টা জনগোষ্ঠীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত নিজক বিচাৰি নাপালেও 26টা জনগোষ্ঠীয়ে বড়োলেণ্ডৰ নিজকে বিচাৰি পাব। এইটোৱে আমাৰ UPPL মডেল অফ পলিটিক্স, এইটোৱে আমি কৰিবলৈ বিচাৰিছোঁ। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, গণতন্ত্ৰ দেশত ৰাইজে ৰজা আজি আমাৰ হাতত। ভেৰগাঁও সমষ্টিৰ, ভেৰগাঁও জিলাৰ সাব ডিভিজনৰ 5টা সমষ্টি, এই সমষ্টিৰ ৰিমোট কণ্ট্ৰলটো দিল্লী দিছপুৰত ৰাখিম না বড়োলেণ্ডৰ নিজৰ হাতত ৰাখিম, এইটো অহা 22 তাৰিখে আপোনালোকে ঠিক কৰিব লাগিব। অহা 22 তাৰিখে ঠিক কৰিব লাগিব। এই ৰিমোট কণ্ট্ৰলটো আপোনালোকৰ হাততে ৰাখক। আপোনালোকৰ নিজৰ কথা চিন্তা কৰিবলৈ, নিজৰ ভৱিষ্যতটো নিজে নিৰ্ণয় কৰিবলৈ, নিজৰ সমস্যা নিজে সমাধান কৰিবলৈ, নিজৰ অঞ্চলৰ নিৰ্মাণটো নিজে কৰিবলৈ এই শাসনৰ বাগজুৰি বড়োলেণ্ডৰ 26টা জনগোষ্ঠীৰ হাততে থাকিব লাগিব, আমাৰ হাততে থাকিব লাগিব। আমি বিচাৰিছোঁ এটা সুন্দৰ বড়োলেণ্ড। BPFৰ 17 বছৰত মাত্ৰ 59,000 ঘৰ বনাবলৈ পাৰিছিলে, 3টা বছৰত আমি 3 লাখ ঘৰ নিৰ্মাণ কৰিলোঁ। BPFৰ 17 বছৰত কি কাম কৰিছিলে কৰা নাই আপোনালোকে দেখিবলৈ পাইছে। আমাৰ সময়ত আমি কি কাম কৰিছে আপোনালোকে দেখিবলৈ পাইছে। সেইকাৰণে মই UPPL দলৰ আজি সভাপতি, কিন্তু ৰাজনীতিটো মই কোনোদিন ৰাজনীতি কৰিম বুলি জীৱনত ভবা নাছিলোঁ। কিন্তু দেখিলোঁ যে বড়োলেণ্ড অঞ্চলৰ সমস্যা সমাধান কৰাৰ কাৰণে, বড়োলেণ্ড অঞ্চলৰ দুখে সুখে দায়িত্ব ল'বৰ কাৰণে বহুত মানুহ বিচৰা নাই। MLA মন্ত্ৰী হ'বলৈ বহুতে লাইন লাগি আছে, কিন্তু সমাজ সেৱা কৰিবলৈ, সমাজৰ দুখৰ সুখৰ সমভাগী হ'বলৈ মানুহ নাই, বিচাৰি নাপায় বিপদৰ সময়ত। সেইকাৰণে আজি UPPLত আমাৰ যিসকল নেতা আহিছে, বহুত জাতীয় সংগঠনৰ নেতাসকল আহি UPPLত যোগদান কৰিছে। UPPL মডেলৰ ৰাজনীতিক সবে একচেপ্ট কৰিছে। অনাগত দিনত ভাৰতৰ উন্নত ৰাজ্যবিলাক, ভাৰতৰ উন্নত যিকোনো অঞ্চলৰ নিচিনা বড়োলেণ্ডটো এটা উন্নত অঞ্চল হিচাপে গঢ় দিয়াটো আমাৰ দায়িত্ব। সেইকেইদিনমান মেলে মিটিঙে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈ আছে আমি মেলা আৰু খেলা পাতা চৰকাৰ আছিলে বুলি কেনে। মই একচেপ্ট কৰিছোঁ, আমি মেলা আৰু খেলা পাতিছোঁ, কিন্তু সেই হাগ্ৰামা মহিলাৰী দিনৰ নিচিনা মেলাৰ নামত আমি জুৱাৰ মেলা পাতা নাই, মদৰ মেলা পাতা নাই, মদ ভাং জুৱাৰ মেলা পাতা নাই, মাৰামাৰি কৰাৰ মেলা পাতা নাই, হিংসাৰ মেলা পাতা নাই, ঘৰ জ্বলাজলিৰ মেলা পাতা নাই। ইয়াত আমি ভাতৃঘাতী সংঘৰ্ষৰ মেলা পাতা নাই। আমি মেলা পাতিছোঁ জ্ঞানৰ মেলা, আমি মেলা পাতিছোঁ সাহিত্যৰ মেলা, আমি মেলা পাতিছোঁ সাংস্কৃতিৰ মেলা, আমি মেলা পাতিছোঁ মানৱ সম্পদ উন্নয়নৰ কাৰণে, সঁচা অৰ্থত মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে আমি মেলা পাতিছোঁ। এইটোৱে হ'ল UPPLৰ মডেলৰ ৰাজনীতি। আমি খেলা পাতিছোঁ, যি খেলাক ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছে। 67,000 ফুটবলৰে একেলগে ফুটবল খেলিছে বড়োলেণ্ডত CM কাপ, আমি সেই খেলা পাতিছোঁ। দুৰণ কাপ খেলা পাতিছোঁ কোকৰাঝাৰত। এছিয়াৰ সবচে পুৰণা ফুটবল গেম, ফুটবল মেচ আমি কোকৰাঝাৰত পাতিছোঁ। 24টা দেশৰ মানুহে চাইছে যে বড়োলেণ্ডত এটা সময়ত গুলু ফুটিছিল, আজি ফুটবল খেলা হৈ আছে। আমি খেলা পাতিছোঁ সন্তোষ ট্ৰফি, আমি খেলা পাতিছোঁ সহ ভাল ভাল খেলাবিলাক পাতিছোঁ। আমাৰ যুৱ যুৱতীসকলে ইণ্টাৰনেশ্যনেল লেভেলত খেলিব পাৰিছে, এই খেলা আমি পাতিছোঁ। সেইকাৰণে বড়োলেণ্ডৰ ভৱিষ্যত আপোনালোকৰ হাতত, আমাৰ হাতত।
আমি কেনেকৈ বড়োলেণ্ড গঢ়িব বিচাৰিছোঁ, কেনেকৈ আমি মানৱ সম্পদ গঢ়িব বিচাৰিছোঁ, নিজৰ জাতি জনগোষ্ঠীক আমি কেনেকৈ আগবাঢ়ি লৈ যাব বিচাৰিছোঁ, এই কামটো আমাৰ হাতত আমি চিন্তা কৰিব লাগিব। আমি সকলো দাদা ভাই ভনী মা দেউতা সবে মিলি এই সুন্দৰ বড়োলেণ্ড, 5টা ডিষ্ট্ৰিক্টৰ বড়োলেণ্ড, 35 লাখ মানুহৰ বড়োলেণ্ড, 26টা জনগোষ্ঠীৰ বড়োলেণ্ড, এই বড়োলেণ্ডটো অহা 10 বছৰত আমি সকলো দিশত আগুৱাই নিব পৰা এটা বড়োলেণ্ড গঢ়িব লাগিব। সেইকাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি সবে দলে বলে বিভিন্ন দলৰ মানুহবিলাক আহি ইউপিৰ পিলত দিনে নিশা আজি যোগদান কৰিছে। ভেৰগাঁও সমষ্টি জিকিবনে নাই ৰাইজ? ভেৰগাঁও জিকিবনে নাই? খালেংদুৱাৰ জিকিবনে নাই? খৈৰাবাৰী জিকিবনে নাই? মদৈবাৰী জিকিবনে নাই? ননাই চেৰভাং জিকিবনে নাই? তো খেলাই খতম। কিবা আছে নেকি আৰু? তো খেলাই খতম। তো এতিয়া মোৰ লগত সবে কওক, ঠিকে আছেতো? একো গণ্ডগোল নাই? 22 তাৰিখ। আচ্ছা, এটা কথা কওকচোন, 26 তাৰিখে আপোনালোকে আমাৰ UPPLৰ গান বজাই নাচিবলৈ মন না 26 তাৰিখে ফোনটো চুইচ অফ কৰি ঘৰত শুই থাকিবলৈ মন? কি কৰিব? নাচিব? অলপ পিছত নাচি আছোঁ আমি, গান লগাব। দামান गोनां ৰাইজোফोर, যে দিनै বयबो असमिया बुजियो थेवबो आं खावलायनो सानदों जे माखासे मानसिफ्रा बे साननैसोआव होंगो दोंगो खालामदों। थांनाय 30-40 बोसोरनि जोंनि दुखुनि बाथ्राखौ बावलांबाय, सोबख'जानाय, थगायजानाय, मालायजों गादब जानायनि जारिमिनखौ बावलांबाय, रोजा रोजा बर' फिसाफोरनि जिउ होनायनि बाथ्राखौ बावलांबाय, थै होनायनि बाथ्राखौ बावलांबाय, राजा लामायाव सान्दुं थिं थिंआव 12 घन्टा आन्दोलन खालामनायखौ बावलांबाय, अखा सिजानानै रेलि खालामनायखौ बावलांबाय। दिनै मा बुंनो नागिरदों माखासे मानसिफ्रा, जोंनि बिदा फंबायफ्रानो रिमोट कन्ट्रोलखौ दिल्ली डिस्पुरनिफ्राय लाबोनानै क'क्राझाराव गायसनफैनाय रिमोट कन्ट्रोलखौ सेनानै दिल्ली डिस्पुराव लांनो नागिरफिनदों। होगोन नामा रायजोफोर? होगोन नामा? थियारि जानांगोन। राजखान्थि खालामनो सम दङ, दानो राजखान्थि खालामनो जाथ'वाखै। आंबो राजखान्थि खालामनो फैयाखै। राजखान्थि खालामनो थाखाय रोजा रोजा मानसिया लाइन लानानै दङ। जों 30 बोसोर हारिनि खामानि मावनानै, सोमावसारनायनि खामानि मावनानै हारि दानोसो राजखान्थियाव फैदों। दिनै गिदिर गिदिर मानसिफोरनि मुसुखा गायसनदों, खेराइ बागुरुम्बा मोसाग्राफोरखौ बरायदों, आलायारन सिनेमाखौ लाबोफिनदों, सिनेमा हल लुदों, सुजित नार्जारी अडिटोरियाम लुदों, बीर सिलागां स्टेडियाम लुदों, बिनेश्वर ब्रह्म नलेज सेन्टार लुदों। हारिखौ दानो थाखाय जों खामानि मावदों। बेबायदियाव साफा सानैया दिनै रिमोट कन्ट्रोलखौ सेना लांनानै भेरगावनिफ्राय दिल्ली डिस्पुराव होनो नागिरदों। साफा सानैया जोंनि आइ आफा रायजो राजाया थै आरो जिउ होनानै लाबोनाय राजखान्थि गोहोखौ सेना लांनानै दिल्ली डिस्पुराव दोनहैनो नागिरदों। बिनिख्रुइ दुखुनांथाव आरो जेबो गैया। नंखायनो कुनु बिनिमयाव बे भेरगाव, खैराबारि, जों खालेंदुवार, बे जेसेबां जि समष्टि दङ, बे समष्टिफोरखौ देरहाजोबनानै 30-40 बोसोर खस्थ' जानांनाय बे दुखुनि जारिमिनखौ गोसोआव लाखिनानै फैगौ बिसायख'थियाव साफ्रोमबो ट्रेक्टरनि सावगारियाव भट होनानै जोंनि बिजाथिखौ देरहाहोनांगोन। UPPL देरहानाय आरो बर' रायजो राजाफोरनि आखायाव गोहोआ थानाय। UPPL देरहानाय, 26টা জনগোষ্ঠীর হাতত ক্ষমতা থাকা। UPPL জিকা মানে, ট্ৰেক্টৰে জিকা মানে, এই অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ হাতত ক্ষমতা আপোনাৰ হাততে থাকিব। আজি 2020 কি কৈছিলে? UPPL আহিলে BPF কৈছিলে মাৰিব, কাটিব, এভেকশ্যন কৰিব, ঘৰ জ্বলাব, কিবা কৰিব। কিবা হৈছে নেকি? কিবা হৈছে নেকি? চিৰদিন আৰু এনেকা পৰিৱেশ আমি আহিবলৈ নিদিওঁ। এই কেইদিনমান কিছুমান সৰু সৰু গণ্ডগোলবিলাক হৈ আছে। মই আমাৰ দলৰ নেতা কৰ্মীবিলাক কৈছোঁ, কোনো হিংসাত যাব নালাগে, কোনো গণ্ডগোলত যাব নালাগে। এইটো আমাৰ ভূমি, আমাৰ মাটি, আমাৰ মা দেউতা, আমাৰ সমাজ। ইয়াত কোনো উত্তপ্ত পৰিস্থিতি কৰিব নালাগে। সুন্দৰভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়া একেলগে আগুৱাই লৈ যাম। ঠিকে আছে? ঠিকানে দङ? खौसेयै बयबो बुं, UPPL जिन्दाबाद, UPPL जिन्दाबाद, UG ब्रह्म जिन्दाबाद, UG ब्रह्म जिन्दाबाद, UPPL जिन्दाबाद। धन्यवाद।
জিন্দাবাদ জিন্দাবাদ প্রমোদ বড়ুয়া জিন্দাবাদ প্রমোদ বড়ুয়া জিন্দাবাদ এইখিনিতে আমি দুজনমান মানুহ আৰু জয়েন কৰি ল'ব বিচাৰিছোঁ নন্দলাল ৰাজবৰ ভেৰগাঁও ইউথ ব্লকৰ BPM-ৰ পৰা আহিছে তেখেতে VP আছিল তেখেতক জয়েন কৰি ল'বৰ কাৰণে অনুৰোধ কৰিলোঁ নেলচন বসুমতাৰী আৰ্টিষ্ট তেখেতো জয়েন হ'ব তেখেতক জয়েন কৰাই ল'বৰ কাৰণে অনুৰোধ কৰিলোঁ নেলচন বসুমতাৰী আৰ্টিষ্ট গোলাপ ৰাজবৰ